তাৰ ভিতৰতো সন্ধান নোলাল মৰাণৰ শিশু বলাৎকাৰীৰ কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন অচি ভাস্কৰ জ্যোতি ফুকনক টিহুৰ বলাৎকাৰ কাণ্ডৰ আন এটা অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ জালত লম্পট ৰূপধনালী Assam is witnessing widespread protests following the gang rape of a 13-year-old girl inside a bus at Goreshwar in Buxa district. The incident, which has brought back memories of the Nirbhaya case in Delhi, occurred on Sunday night. Stop! Just stop it! পথভ্ৰষ্ট সিহঁত এক প্ৰকাৰৰ দানৱ কলিযুগৰ দানৱ ৰাইজৰ চকুত তহঁত একোটা পাখণ্ড কত আশাক ডুবালি খন্তেকীয়া সুখৰ বাবে নিৰীহ স্ত্ৰীক কৰিছ অত্যাচাৰ সপোনৰ ঘৰবোৰ ভাঙি থান-বান কৰিছ হয়তো কিবা পাপৰ ফলত তহঁতৰ দৰে সেই নৰপিশাচবোৰৰ জন্ম আঐ নাকান্দিবি তহঁতি তাহানিৰ সেই ৰামচন্দ্ৰ নাই আৰু তেওঁৰ সেই অযোধ্যাও এইখন কলিকালৰ সাম্ৰাজ্য বুজিছ নেতা পালি নেতা ইয়াত ৰজা তই মই এটা ধূলিকণা মাথো এই মহিষাসুৰবোৰ বধ কৰিবলৈ দুৰ্গতি নাশিনী দুৰ্গা হ বীৰাংগনা হ কেতিয়াবা তহঁতৰ কথা মনত পেলালে বুকুখন বৰকৈ বিষায়ো হেৰৌ নৰপিশাচত তহঁতৰ বাৰু হৃদয়খনে এবাৰো নকয়নে সেইবোৰ যে আমাৰে বাই ভনী কিয় ক'ব আকৌ তহঁত হলি ধৰ্ষণকাৰী উৰফে বলাৎকাৰী Check the ladies.